Hello everyone, welcome back to my YouTube channel. আজি মই বনাব গৈ আছোঁ বেঙেনা আৰু মাছৰ পেটা। তো আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ। তো ফ্ৰেণ্ড মই বস্তুখিনি ৰেডি কৰি ল'লোঁ। এইটো মাছৰ পেটা। প্ৰথমতে মাছৰ পেটাখিনি দিব লাগিব। তাৰপাছত ইয়াতে নহৰু আছে, নহৰুখিনি ইমান গুড়া হ'ব নালাগে, অলপ গুড়া কৰি ল'লে হ'ল। তাৰপাছত পিঁয়াজ আছে, জলকীয়া আছে, তাৰপাছত এইটো বেঙেনা। চাই থাকিব। তেল বেছি নালাগে দিব বাৰু। নহৰুখিনি পাছত দিব লাগিব, বেঙেনা দিয়াৰ পাছত। মাছৰ পেটাখিনি প্ৰথম ভাজি ল'ব লাগে। নিমখ দিলোঁ অলপ। এনেইতো খাৰত হালধি নিদিয়ে বাৰু, কিন্তু মই অলপ দিছোঁ। অলপ দিব পাৰি যদি মন কৰে আপোনালোকে। পেটাখিনি ভাজা হৈ গৈছে, এতিয়া বেঙেনাটো দিব লাগিব। এইটো এতিয়া ঢাকি দিওঁ অলপ সময়। বেঙেনাটো অলপ গলি গ'লে খাৰ আৰু নহৰুটো দিম। কি কৈছে, খাৰটো দিলে হ'ল এখন, বেছি দিব নালাগে। পানী অলপ দিলোঁ। এইটো গলি যোৱাৰ পাছত নমাই দিলে হ'ল। এইটো হ'ল। হেল্ল' ফ্ৰেণ্ড, মোৰ হৈ গৈছে বনোৱা অলৰেডি, গোটেইখিনি হৈ গৈছে। মই কি বনালোঁ, তো পেটাখিনি মাছৰ পেটা আৰু বেঙেনা খাৰ। তাৰপাছত এইটো বনালোঁ ভাত কেৰেলা আৰু ভোল আলু। তাৰপাছত আকৌ বনালোঁ এইটো তিতা কেৰেলা আৰু আলু ভাজা। দালি বনাইছোঁ। এইটো বনাইছোঁ টেঙা। তো আপোনালোকৰ কাৰণে নেক্সট ৰেচিপি হ'ব চিতল মাছৰ। চিতল মাছ কোনে কোনে বনাব জানে মোক কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই ভাল লাগিল। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।